বন্ধুসকল আপোনালোকে জানেনে পৃথিৱীৰ সকলোতকৈ ওখ বিল্ডিং বুৰ্জ খলিফাত 12,000 ৱৰ্কাৰে একেলগে কাম কৰিছিল। এই বিল্ডিংটোত 24,000তকৈ অধিক গ্লাছ পেনেল লগোৱা আছে। লগতে এই বিল্ডিংটো ইমানেই ওখ যে ইয়াক 100 কিলোমিটাৰ আঁতৰৰ পৰাও ইয়াৰ মূৰটো দেখা পোৱা যায়। আপুনি জানেনে এই বিল্ডিংটোত যিবোৰ এড লগোৱা যায় সেইবোৰ বহুত দামী। ইয়াত 3 মিনিটৰো এড লগাবলৈ 50 লাখতকৈ অধিক টকা খৰচ হয়। এয়া হৈছে বুৰ্জ খলিফাৰ কিছুমান ইণ্টাৰেষ্টিং ফেক্ট। কিন্তু আপুনি আৰু আচৰিত হৈ যাব যেতিয়া আপুনি গম পাব এই বিশাল বিল্ডিংটোক ইঞ্জিনিয়াৰে বনালে কেনেকে। তেন্তে বন্ধুসকল আজি এই ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা কৰিলোঁ। বন্ধুসকল মই আছোঁ আপোনালোকৰ হোষ্ট এণ্ড ইণ্ড এন আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইণ্ড। তেন্তে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। 2716 ফিট ওখ ডাৱৰক ফালি যোৱা এই বিল্ডিংটো $1.5 বিলিয়ন তকৈ অধিক ধনৰ খৰচ হৈছিল। ইণ্ডিয়ান ৰুপিছত চালে হ'ব 11,000 কোটি টকা। আপুনি জানেনে এই বিল্ডিংটো বনাবৰ বাবে কেৱল 6 বছৰ সময় দিছিল। ইমান কম সময়ত ডিজাইনৰ পৰা কনষ্ট্ৰাকশ্যন কামলৈকে কৰাটো সম্ভৱ নাছিল। সেইবাবে এই বিল্ডিংটো কোনো ডিজাইন নকৰাকৈ বনোৱা আৰম্ভ কৰিছিল। আৰু যেতিয়া লাহে লাহে ইয়াৰ কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হ'ল তেতিয়া ইয়াৰ ডিজাইনো ওলাই পৰিল। বুৰ্জ খলিফাক ডুবাই বালিৰ মাজত তৈয়াৰ কৰাটো অতি কঠিন কাম আছিল। সেইবাবে ইয়াক বনোৱাৰ আগত 192ডাল ষ্টীলৰ পাইপ মাটিৰ তলত সোমোৱা গ'ল। তাৰ পাছতে ইয়াৰ কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হ'ল। আপুনি জানেনে গোটেই বুৰ্জ খলিফাৰ ভৰ এই ষ্টীলৰ পাইপকেইডালৰ ওপৰতে নিৰ্ভৰশীল। এই বিল্ডিংটো ইমানেই ওখ যে যেতিয়া তলৰ পৰা চিমেণ্ট ওপৰলৈ নিয়ে ওপৰ নোপোৱা আগতেই চিমেণ্টবোৰ শুকাই যায়। সেইবাবে ইয়াত ওপৰলৈকে পাইপ সংযোগ কৰা হ'ল। এই পাইপবোৰৰ কাম আছিল ওপৰলৈকে চিমেণ্ট সৰবৰাহ কৰা। এই মেচিনবোৰ কোটি টকাৰ আছিল আৰু যেতিয়া ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ হ'ল তেতিয়া আৰম্ভ হ'ল ইয়াৰ গ্লাছ লগোৱাৰ কাম। বুৰ্জ খলিফাত 24,000তকৈ অধিক গ্লাছ পেনেল লগোৱা হ'ব। আৰু যেতিয়া ইয়াত গ্লাছ পেনেল লগোৱা হ'ল তেতিয়া বুৰ্জ খলিফাৰ টেম্পাৰেচাৰ 100 ডিগ্ৰী চেলচিয়াছলৈকে হৈ গ'ল। এই টেম্পাৰেচাৰত কোনো ব্যক্তি 1 ছেকেণ্ডতকৈ অধিক সময় থাকিব নোৱাৰে আৰু ইয়াক ঠাণ্ডা কৰিব হ'লে বহুতো বিজুলীৰ খৰচ হ'ব। সেইবাবে এই সমস্যাটো সমাধানৰ বাবে বিখ্যাত ইঞ্জিনিয়াৰ জন জাৰাফাই ক'লে তেওঁৰ ওচৰত ইয়াৰ সমাধান আছে আৰু তেখেতে এখন বিশেষ প্ৰকাৰৰ গ্লাছ পেনেল বনালে যি সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মিকো ৰিফ্লেক্ট কৰিব পাৰে। কিন্তু এই গ্লাছ পেনেলবোৰ বহুত মূল্যৱান আছিল। সেইবাবে ইয়াৰ বাবে এটা ফেক্টৰী বনোৱা হ'ল য'ত অকল ইয়াত প্ৰয়োগ হ'বলৈ ধৰা গ্লাছ পেনেলে বনোৱা হ'ল আৰু মাত্ৰ 4 মাহৰ ভিতৰতেই এই গ্লাছ পেনেলবোৰ তৈয়াৰ হৈ গ'ল। সকলো কাম সম্পূৰ্ণ হৈ গ'ল কিন্তু এতিয়াও এটা কাম বাকী আছিল। সেইটো আছিল ইয়াৰ ওপৰৰ শৃংগটো। আপুনি ভাবি চাইছেনে ইমান ডাঙৰ শৃংগটো ইমান ওপৰলৈ কেনেকৈ নিয়া হ'ল। এই শৃংগটো বহুত সৰু যেন লাগিলেও ই আকাৰত বহু গুণেই ডাঙৰ। ইয়াৰ ওজন আছিল 350 টন। পৃথিৱীত এনেকুৱা কোনো মেচিনে নাছিল যিয়ে ইমান ওপৰলৈ ডাৱৰক ফালি ইমান ডাঙৰ বস্তুটো তাত লগাব পাৰে। সেয়ে ইঞ্জিনিয়াৰ্ছবোৰে আইডিয়া লগালে যে তেওঁলোকে ইয়াক সৰু সৰু টুকুৰা কৰি ওপৰলৈ লৈ যাব আৰু এনেদৰে ইয়াৰ সৰু সৰু টুকুৰা বুৰ্জ খলিফাৰ মাজেদি লৈ গৈ ওপৰ পোৱালেগৈ। বুৰ্জ খলিফা সম্পূৰ্ণ হ'ল কিন্তু 6 বছৰ ধৰি চলি থকা কামৰ বাবে ই সম্পূৰ্ণ ধূলি বালি আৰু চিমেণ্টেৰে ভৰি আছিল আৰু এতিয়াও সকলোতকৈ ডাঙৰ কাম বাকী আছিল ইয়াক বাহিৰৰ পৰা পলিচ কৰা। ইঞ্জিনিয়াৰ্ছবোৰে ইয়াৰ বাবে কোনো সমাধান নাপালে। সেইবাবে এই কামৰ বাবে ৱৰ্কাৰ্ছবোৰকে ওপৰত ওলমোৱা হ'ল। ৰছীৰে ওলমাই ৱৰ্কাৰ্ছসকলক 24,000তকৈ অধিক গ্লাছ পেনেল চফা কৰালে আৰু এতিয়াও গ্লাছ চফা কৰা কামটো ৱৰ্কাৰ্ছৰ দ্বাৰাই কৰা হয়। তেন্তে বন্ধুসকল আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টোক লাইক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজিলৈ ইমানেই। তেন্তে আজিলৈ লৈছোঁ বিদায়। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইছ।